नमस्ते अस्तु महामये श्रीपीठे सौर पूजिते यशुं देहि विद्या देहि भक्ति देहि नमस्तुते 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 कल्याण मस्तु उठा वासाहत गुरुदेव তোমালোকে নিজ নিজ আসন গ্রহণ কৰা ভাল গুरुदेव বাসাহত गुरुदेव তোমালোকে মই শিকোৱা শ্লোকবিলাক মনত আছেনে আছে गुरुदेव বাৰু লব गुरुदेव তুমি গোৱাচোন ভাল गुरुदेव हिग बलम क्षेत्र बलम ब्रह्म तेज बलम बलगे कोने ब्रह्म दर्तेना सर्वशानी हस्तानि में সুন্দৰ খুব সুন্দৰ হৈছে লব বাৰু কুখ गुरुदेव তুমি গোৱাচোন ভাল गुरुदेव तद्रत प्रसमिश्रहन प्रसन्न इंद्रिय मानसं त्रपुषं त्रपुमहत समस्थापु योदेव ब्रह्मत्व कार नमः সুন্দৰ অতি সুন্দৰ বাৰু কুখ गुरुदेव তুমি কোৱাচোন এই কথাষাৰ কোনে কৈছিল मोहरिकी विश्वामित्र गुरुदेव বাৰু লব गुरुदेव তুমি কোৱাচোন মহৰ্ষি বিশ্বামিত্ৰই এই কথাষাৰ কেতিয়া কৈছিল বশিষ্ঠ মুনিৰ লগত যুদ্ধত পৰাস্ত হৈ গুৰুদেৱ সুন্দৰ অতি সুন্দৰ বাৰু কুখ गुरुदेव তুমি কোৱাচোন এই কথাষাৰ ৰামায়ণৰ কোন কাণ্ডৰ কথা কুখ गुरुदेव बाल्यकांड रामायण कथा নহয়নে হয় হয় বাছা বাল্যকাণ্ড ৰামায়ণৰ কথা বাৰু বাছাহত গুৰুদেৱ তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা তেনেহলে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ কাৰ পিতা ৰামচন্দ্ৰ ৰজা যেতিয়া সকলোৰে আমাৰ আইৰো পিতা নেকি গুरुदेव তোমালোকৰ আইৰো সেইবিলাক কথা পাছতো জানিবা তোমালোক যেতিয়া ক্ষেত্ৰৰ কুলোদ্ধৱ গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধ আদি কৌশলসমূহ জনাটো অতি প্ৰয়োজন সেই হেতুকে তোমালোকক মই ভিন্ন ভিন্ন যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছো আজি তোমালোকে পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষাত হয় বাচ্চাহঁত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ মোৰ আগত দেখুৱাব লাগিব ভাল গুৰুদেৱ সুন্দৰ বাছাহঁত অতি সুন্দৰ গুৰুদেৱ বাছাহঁত গুৰুদেৱ তোমালোকক আজি মই বাহু যুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহু যুদ্ধ হয় বাছাহঁত বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোক দেখুৱাব লাগিব ভাল গুৰুদেৱ
তোমালোকে আৰম্ভ কৰা ভাল গুৰুদেৱ বল প্ৰয়োগ কৰা সুন্দৰ বাচাহত অতি সুন্দৰ হৈছে তোমালোকে গুৰুৰ হৃদয় জয় কৰিব পাৰিছা বাৰু বাচাহত গুৰুদেৱ তোমালোক গৈ খন্তেক কুটিৰত বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ আশ্চৰ্য কি আচৰিত এই দুটি সামান্য শিশুৱে এবাৰ মাত্ৰ দেখুৱাই দিলেই কাৰ্যত কৰে ৰূপায়ণ মই পাহৰিছিলোৱে এই দুটি শিশু সামান্য শিশু নহয় প্ৰভু শ্ৰী ৰামচন্দ্ৰৰ ৰক্ত যাৰ হিৰে হিৰে হয় প্ৰবাহিত জানকী ৰাখিক যাৰ হীৰৰ ভূষণ তেনে ক্ষেত্ৰত কি নোৱাৰা কাম